ঘটনাটো 12 তাৰিখৰ যেনিবা মোক উল্টা পুল্টা কৈ আছে মিডিয়াৰ পৰা বা সুনিৰাম টুডু ডাঙৰীয়া বা কি ভাবিয়া কৈছিলোঁ মই নাজানো। তাৰপিছত UPPL জিতিলে মানে আদিবাসী ভাইগিলা খেদাব বুলিয়া ইহঁতে বদনাম কৰি আছে। এটা মিছা কথা। আৰু এই দোকানতে মোৰ সব উইটনেছ আছে। তাৰ দোকানত এই বন্তিৰ দোকানত মই ভাত খোৱা টাইমত আহিছে আৰু মোৰ লগত 5-6 জন ল'ৰা আছে আমাৰো মহল হিচাপে। আৰু মই মহলৰ সদায় ডিউটি কৰি থাকে সেই ডিউটিত আহিয়া তাত মহলত ইয়াত ভাত খোৱা টাইমতে সুনিৰাম ডাঙৰীয়া সোমাইছে। তাৰপিছত একো ঝগড়া হোৱা নাই, তাৰ লগত এটাও কথা হোৱা নাই আৰু ৰাজনীতিক কথাও ওলোৱা নাই। ৰাজনৈতিক কথা ওলাইয়া কৈছে মানে UPPL জিতিলে আদিবাসী ভাইগিলা খেদাব বুলিয়া বদনাম কৰিছে মোক। কথাটো মিছা আৰু তাৰ লগত ইমান কথাও হোৱা নাই মই। আৰু মোৰ লগত সব উইটনেছ আছে। ভাত খায়া মই আৰু তাৰ দোকানত বন্তিৰ দোকান পৰা ওলাই গ'ল, বঙাইগাঁও যাব ওলাইছিলোঁ। তাৰপিছত মই শান্তিপুৰ পৰা বেগ আহি পাইছোঁ। এটা বজাৰ মই 2:30 বজাত আহি পাইছোঁ আৰু দেউচিত। ঘটনাটো দেউচিতে হৈছিলে, কিন্তু এই ঘটনাটো মিছা। মোৰ ওপৰতো এজাহাৰ কৰিছে ইহঁতে এই ঘটনা লৈ। মানে এই ঘটনাটো একচুৱেলি নহয়। মই কোনো জিন্দিগীত আদিবাসী খেদাম বুলি কোৱা নাই। আৰু ইহঁতে ৰাজনীতি লাভালাভৰ কাৰণে BPO কিবা জেক লগাই দিছে নেকি এইটোৱেই। তাৰপিছত মই আৰু এই নোকোৱা কথাটো আৰু ইমানো ক'ব নাজানো। মানে মইতো সঁচাই কোৱা নাই, মানে এই মিছা কথা কৈয়া মানে মোক ফাচাইছে। সেইদিনা মোৰ লগত আছিলে এই দোকানদাৰী দাদা আছে আৰু বন্তি আছে আৰু মোৰ মহলদাৰ হিচাপে আৰু 2জন ল'ৰা 3জন ল'ৰা আছে। জেচাই নাৰ্জাৰী আছে আৰু মোৰ লগত জিনিদি নাৰ্জাৰী আছে আৰু এজন ল'ৰা আছিলে এই ৰাজস্থান নাৰ্জাৰী, সেইটো বালাজাহাৰৰ। আৰু বাকীকেইটা এই দোকানদাৰ ল'ৰাও আছিলে এজন। দোকানদাৰৰ য'ত বহি আছিলে আমাৰ দাদা এই দোকানদাৰ আৰু এই বন্তি আৰু এজন ল'ৰা আছিলে ভাইটি। 12 তাৰিখত এই সুনিৰাম টুডু ডাঙৰীয়া মানে মোক ঝগড়া লগাইছে বুলিয়া আৰু ইহঁতে কি কথা বনাইছে মইতো নাজানো। তাৰপিছত মই এই দোকানত মই চাহ খোৱা টাইমত সুনিৰাম ডাঙৰীয়া আহিয়া তাক মই আন্দাও খুৱাইছে। ইহঁতে কি পলিচি বনাইছে মইতো নাজানো। তাৰপিছত UPPL জিতিলে মানে আদিবাসী ভাইবিলাক খেদাব বুলিয়া লিখিয়া মানে এই শান্তিপুৰ থানাত মানে মোক এজাহাৰ কৰিছে। তাৰপিছত এই বস্তু একো নহয়। আৰু মোৰ লগত মই চাহও খুৱাই দিছোঁ আৰু আন্দাও খাব দিছোঁ। তাৰপিছত একো ঝগড়া হোৱা নাছিলে। তাৰপিছত লগত যদি ঝগড়া হৈছে যদি এই দোকানদাৰবিলাক ক'ব পাৰিলোঁ হয়, কিন্তু দোকানদাৰবিলাক মোৰ লগতে আছিলে আৰু মোৰ লগত 2-3 জন ল'ৰা মোৰ মহলত বহা থকা মানুহ মোৰ লগত ভাত খায়ও আছিলোঁ। এই সময়ত একো ঝগড়া নাছিলে, কিন্তু বা কি পলিচি বনাইছে মই নাজানো। এতিয়া আমাক শান্তিপুৰ IC ছাৰক এজাহাৰ দিছে। তাৰপিছত মিলাম বুলিয়া মই শান্তিপুৰ থানাৰ IC মাতিৰ টাইম কাৰণে মাতিছিলোঁ, মই গেছিলোঁ মিলাবৰ কাৰণে। তাৰপিছত শান্তিপুৰ IC কৈছে মিলাই লওক, এতিয়াতো সঁচা না মিছা ময়ো নাজানো আৰু আপোনাৰ উইটনেছো নাই বুলিয়া সুনিৰাম দাক কৈছে। তাৰপিছত আমি মিলাম এই বস্তুটো মিছা কথাটো আপুনি ডাঙৰ বানিয়া লাভ নাই দাদা, মই একো কোৱা নাছিলোঁ আৰু আপুনি এটা উল্টা কৈয়া মানে উল্টা লিখিয়া মোক কেছ দিলেও নচলিব বুলি কৈছিলোঁ মই। এতিয়াতো মিছা, মই কোৱাই নাই। এইটো ইহঁতে কি ইছ্যু কৰিব খুজিছে মই নাজানো। তাকতো মই মিলাবও গৈছিলে, মানে এজাহাৰ দিছে বুলি কোৱাতে শান্তিপুৰ IC ছাৰে মোক দেখাইছিলে। তাৰ পৰা মই মিলাব গৈছিলে। এতিয়া কথা মিছা কথাটো আপুনি সঁচা বনাইছে এইটো কোৱা নাই। মই যেতিয়া কোৱা নাই আপোনাক কেনেকুৱা যেনিবা আপুনি কেনেকুৱা মোক এনেকুৱা এজাহাৰ দিলে, লাগিলে থানাতে মিলাই যাম বুলিয়া মই তাক দাদাকো কৈছিলোঁ সুনিৰাম দাকক, কিন্তু মানা নাই। তাৰ নৰ্মালত আহিছিলোঁ ছাৰ বন্ধুগিলা মানা নাই। দাদাক কি ক'ম আৰু
দাদা লগতে মিলাম বুলিয়ে ভাবিছিলোঁ কিন্তু ওই মিলাবাই নুখোজে ana okata 12 tarik na घटना ओने यूपीएल को जितो लेन खाज बोले हड़ को लगा चुआ नुआ दो एक्चुअली कथा दो हुई कना एकान पॉलिटिक्स कना नुआ एमने जतो को बड़ा किदा नित पीपीए पूरा एकदम 100% हारा अवस्था रे नित मिनाया ओना इयते नित हनी ने औड़ी तको फसा बड़ाय को नुआ गी मिटे आदिवासी और संताल समाज को जतो हड़ी आदेश पेकना जे नुआ को कथा मन रे अल्पे दोहोया और अल्पे बतरोआ ओकाटा मन केटे मेना तपिया ओना अपया सिद्धांतो कना और नुआ ओकाटा औड़ी पथौड़ी ते नित को व्यवहार कान बोले हड़ को लगा चुआ ओना दो नितार दिन तो ओना तो चाबा बड़ायना घटना माने हेदिना रातिपुवा तेखेतসকলে আহিছে আহাৰ পিছত মোক বিনয়দা সকলে মহলদাৰ সকলে আহি পেলাই ৰাতিপুৱা ক'লে মোক ভাত বনাই দিবা 5জন 6জন মানুহৰ ভাত বনাই দিবা ক'লে মই 10টা পৰ্যন্ত আছিলোঁ দোকানতে 10টাৰ পাছত মই শান্তিপুৰলৈ গুচি গ'লোঁ পিছত মাত্ৰ আৰু মোৰ ৱাইফ আছিল মই দুটাৰ মানে 10টাৰ পৰা দুটালৈকে নাছিলোঁ পিছত দুটাৰ পাছত মই আহিছোঁ একে সন্ধিয়া মানে 6:30 বজা পৰ্যন্ত আছিলোঁ এতিয়া মই যিখিনি সময় পৰ্যন্ত ইয়াত আছোঁ তেনেকৈ মই একো কথা শুনিব পোৱা নাই আৰু কোৱাও নাই আৰু মই ৱাইফকো সুধিলোঁ আপোনালোকে সুধিব পাৰে এটা সুধিব পাৰে মই তাইকো সুধিলোঁ বোলে মই নাথাকা সময়ত কিবা এনেকুৱা কথা হৈছে নেকি বুলি মই সুধিলোঁ তাইক মোক নিশ্চয় মোক মিছা কথা নক'ব হোৱা নাই এইগিলা কথাটো দাদা কোৱাই নাই মই আছোঁ দোকানত আছিল কিবা দাদা আছিল আৰু নামটো মই ইমান ক'ব নোৱাৰোঁ আৰু বেলেগ কিবাৰ নামটা হোৱা নাই কোৱাই নাই দাদা এইগিলা কথা কোৱা নাই